হেল্ল' গাইজ গুড মৰ্নিং। যিহেতু আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া কিন্তু আমাক গাইড কৰা মানুহ কোনো নাছিলে গাইজ, গম পাইছে নহয়। আৰু তেতিয়া মানে এতিয়া বৰ্তমান যি চাকৰি পাই গম পালোঁ মানে কোনকেইটা বস্তু বেছিকৈ ইম্পৰ্টেঞ্চ দিব লাগে মানে যিবিলাক আছাম পুলিচ বা আছাম ফৰেষ্টৰ ইণ্টাৰভিউ ক্ষেত্ৰত মানে তেতিয়া আমাক গাইড কৰা মানুহ আছে। এতিয়া যোনবিলাক মানে ইউটিউবাৰ আছে এইবিলাক আমাৰ বেষ্টৰে হয়, যিবিলাক পুলিচ চুলিচ আপোনালোকে দেখিছে এইবোৰ আমাৰ বেষ্টৰে হয়। তেতিয়া আমি যেতিয়া ইণ্টাৰভিউ দিওঁ তেতিয়া কিন্তু আমাক গাইড কৰা মানুহ কোনো নাছিলে যেতিয়া আমি প্ৰথম হেৰি কৰোঁ। চ' আজি আপোনালোকক কিছুমান এনেকুৱা টিপছ দিম বা এনেকুৱা কথা কিছুমান ক'ম যিবিলাক আপোনালোকৰ পইচা পাতিও লোকচান নহয়। এইবিলাক কথা জানিলে বা আপোনালোকৰ চাকৰি পোৱাত মানে 70% এইখিনি কথাই সহায় কৰিব বুলি মোৰ আপোনালোকৰ বিশ্বাস আছে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এটা কথা জনাই লওঁ যে মোৰ আপোনালোকৰ বৰ্তমান মানে কি মোৰ ইউটিউব চেনেলটো যেতিয়া 9K মান আছিলে, 9K মান থাকোঁতে মোলৈ প্ৰমোশ্যন আহিছিলে। মানে টোটেল মানে আপোনালোকৰ কি হয় এটা এক্সাম বুকছ বুলি কয়, এক্সাম বুকছৰ পৰা মোলৈ প্ৰমোশ্যন আহিছিলে। আপোনালোকক দেখুৱাই আছোঁ বাৰু, আপোনালোক প্ৰুফহে হ'ব। প্ৰমোশ্যনত মানে কি তাৰ মানে কিবা বুক চেলিং কৰিব লাগে, ই বুক চেলিং কৰিব লাগে। চ' মোক মানে প্ৰমোশ্যন কৰিবলৈ দিছিলে। আপোনালোকৰ 1000 হ'লেও দিম বুলি কৈছে। 1000-1200 কিমান পাইছিলে, মই 1000 বুলি ক'লোঁ, 1000টো হ'ব বুলি কৈছিলে, গম পাইছে নহয়। তো গাইছ মানে মই প্ৰমোশ্যন কিয় নকৰিলোঁ, কাৰণ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোৱে মোক মানে কি বিলিভ কৰে। আৰু চব বিলিভ কৰাৰ বাবে মই কেতিয়াও সিহঁতক মিছগাইড কৰিব নোৱাৰোঁ। যিহেতু আগৰ পৰা মিছগাইড কৰা নাই, আগত যিখিনি কেণ্ডিডেট চাকৰি কৰিছে আজিলৈকে সিহঁতক মই মিছগাইড কৰি পোৱা নাই। চ' 1000 টকাটো ডাঙৰ নহয়, যিহেতু মই ইনকাম এটা কৰি আছোঁ, মোৰ যিহেতু জব এটাও আছে। চ' 1000 টকাটো ডাঙৰ নহয়, মানুহৰ লগত হেৰি হৈ থকাটো ডাঙৰ কথা, ট্ৰাষ্টটো বিল হৈ থকাটো ডাঙৰ কথা, হয়নে নহয়। আৰু যিহেতু আপোনালোকৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে মোক বহুতে হয়তো বিশ্বাস কৰে, সেইবাবে মানে কি মই এনেকুৱা আপোনালোকক মিছগাইড কৰিব নোৱাৰোঁ। যিহেতু যিখিনি ইণ্টাৰভিউ ৰিলেটেড আছে সেইখিনি কেতিয়াও মই মিছগাইড কৰিব নোৱাৰোঁ। চ' প্ৰথম আপোনালোকক দেখুৱাই লওঁ মোৰ প্ৰমোশ্যনকেইটা কেনেকুৱা আহিছিল, আপোনালোকে চাই লওক। এইটো প্ৰমোশ্যনটো যিটো আপোনালোকৰ মানে কি ই বুক চেল কৰিব লাগে, মোক ভিডিঅ' বনাই দিবলৈ দিছিলে। মানে ভিডিঅ' ডেছক্ৰিপশ্যনত লগাই বা ভিডিঅ' বনাই পিনে দিবলৈ দিছিলে। চ' মই ভিডিঅ' নবনালেও মোৰ পইচাটো দৰকাৰ নহয়, যিহেতু আপোনালোকৰ মোৰ ওপৰত যিহেতু বিশ্বাস এটা আছে, এই বিশ্বাসটো নাভাঙো বুলিয়ে মই এই প্ৰমোশ্যনবিলাক নকৰিলোঁ। আৰু এইফালে হোৱাটছআপতো মেছেজ কৰিছিলে, তেবোৰ মই এই প্ৰমোশ্যনবিলাক কেঞ্চেল কৰি দিছোঁ, কাৰণ আপোনালোকৰ বিশ্বাসটো মই কেতিয়াও ভাঙিব নোৱাৰোঁ। এই প্ৰমোশ্যন আহিছিলে, এইটো প্ৰমোশ্যন মোক 1000 টকা 1200 টকা মানে যিমান খোজোঁ তেনেকুৱালৈকে দিবলৈ আহিছিলে। কিন্তু মই গাইছ ইগন'ৰ কৰি দিলোঁ, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰখিনি যিখিনি জেনুইন হয় সিহঁতিও গম পাইছিলে। মানে মোৰ ছাবস্ক্ৰাইবাৰখিনি যিখিনি আছিলে জেনুইন ছাবস্ক্ৰাইবাৰ, মানে কি কোনো মানে হেৰি নহয়, মানে মোৰ ওপৰত ট্ৰাষ্ট আছে বুলি সিহঁতি গম পালে। যাৰ ওপৰত মানে ট্ৰাষ্ট থকাটো বেছি দেখে সিহঁতি মানে তাক প্ৰমোশ্যন কৰিবলৈ দিয়ে, তেতিয়া মানে প্ৰফিটটো সিহঁতৰ বেছি হয়। চ' এইবাবে মই ভাবিলোঁ মোৰ যিখিনি ট্ৰাষ্ট আছে ট্ৰাষ্টখিনি মই কেতিয়াও নাভাঙো বুলি মই প্ৰমোশ্যন নকৰিলোঁ গাইছ, গম পাইছে নহয়। চ' আজিও কিছুমান আছে যিবিলাক আপোনালোকৰ এতিয়াও দেখিব, কিছুমান বুকছৰ কথা এনেই ইউটিউব বা ইনষ্টাগ্ৰামত এনেকুৱা আপোনালোকে শ্ব' কৰে দেখে, এডছ বুলি ওলাই থাকে বা কিবা এখন বুকছ কিবা কিবি এনেকুৱা দেখুৱাই থাকে। এইবিলাক হ'ল এটা আপোনালোকৰ হেৰি হয়, কি বুলি কয়, এডছ বুলি দেখুৱাই থাকে। যিবিলাক মানে বুকছ হয়, বুকছবিলাকে আপোনালোকক প্ৰমোশ্যন কৰিবলৈ দিয়া। আগন্তুক অসম পুলিচ এক্সামত আপোনালোকে এইখন বুকছ পঢ়িব নেকি তেনেকুৱা যে ওলাই থাকে, এইবিলাক হ'ল আপোনালোকৰ এটা প্ৰমোশ্যন বুলি ক'ব পাৰে, গম পাইছে নহয়। চ' আজি মানে ভাবিছোঁ আপোনালোকৰ যিহেতু প্ৰমোশ্যনৰ ওপৰত যিহেতু বহুত মানে মিছগাইড হৈ আছে, চ' সেইবাবে ভাবিছোঁ আপোনালোকৰ যিখিনি ৰিয়েলি জেনুইন বস্তু সেইখিনিৰ ওপৰত আজি মই কথাখিনি আপোনালোকক কৈ দিওঁ। সেইবাবে আজি ভিডিঅ'টো বনাইছোঁ, যিহেতু যিখিনি বস্তু মানে মই চাকৰি পোৱাত বহুত সহায় কৰিছিল। মানে কি আছাম পুলিচৰ জবত মানে যেতিয়া মই জব দিছিলোঁ তেতিয়া আপোনালোকৰ মানে কি যোনখিনি বস্তু মই ইম্পৰ্টেঞ্চ বুলি ভাবোঁ সেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। আৰু মানে ট্ৰিক্স দিম কিছুমান, যিখিনি ট্ৰিক্স ফ'ল' কৰিলে আপোনালোকৰ 70% এডভান্স হ'ব। আৰু লগতে চাকৰি পোৱাত আপোনালোকৰ প্ৰথমবাৰ হ'লেও বহুতখিনি সহায় হ'ব, আগৰখিনি হ'লেও মানে বহুতখিনি মানে মোৰ ছাবস্ক্ৰাইবাৰ যোনে চাই আছে সিহঁতৰ কাৰণে বহুতখিনি সহায় বা আগবাঢ়ি যাব পাৰিব বা চাকৰিটো পোৱা প্ৰথমবাৰতে মানে মেৰিট লিষ্টত নাম আনিবলৈ। চ' গাইছ আজি আপোনালোকৰ একে A to Z ক'ম দেই, মানে যোনখিনি বস্তু ইউজ কৰিব লাগে এইখিনিৰ ওপৰত আপোনালোকে A to Z ক'ম। প্ৰথমটো হ'ল আপোনালোকৰ যিটো আপোনালোকৰ ডাইটটো কথা বাৰু মই নকওঁ। ডাইটটো মানে কি আপোনালোকে লোকেল বস্তু খাই হ'লেও আপোনালোকে আপোনালোকে এনাৰ্জি মেইনটেইন কৰিব পাৰে। বিশেষকৈ আপোনালোকে কি খাব মই আপোনালোকক গুৰুত্ব দিছোঁ। বেছি আপোনালোক টকা পইচা ৱেষ্ট কৰালৈও নিবিচাৰোঁ। বহুতে যিহেতু কোৰ্চ বেছি টকা পইচা ৱেষ্ট কৰিবলৈ দেখুৱাই থাকে আপোনালোকক, সেইবোৰলৈও নাযাব। যিবিলাক ৰিয়েল বস্তু আপোনালোকে ইউজ কৰিলেও ছাকচেছ হ'ব পাৰিব তাৰ ওপৰত জনাই আছোঁ। চ' প্ৰথমটো হ'ল আপোনালোকৰ ৰানিং যদি কৰে, ৰানিঙত যিহেতু বহুত এনাৰ্জি যায়। এটা জিম কৰা প্লেয়াৰ যিমানখিনি এনাৰ্জি নাযায় ৰানিঙত আপোনালোকৰ তাতকৈ দুগুণ এনাৰ্জি যায়, গম পাইছে নহয়। যিহেতু মোৰ ৰানিং কৰিছিলোঁ বহুত গম পাওঁ, ৰানিং কৰোঁতে মই গম পাইছোঁ কেনেকুৱা মানে এনাৰ্জি যায়। সেইখিনি মোৰ ওপৰত মানে মোৰ হেৰি আছে মানে, গম পাইছে নহয়, এক্সপিৰিয়েঞ্চ আছে। চ' মই গম পাওঁ ৰানিঙত কিমান এনাৰ্জি যায়। চ' প্ৰথম কথা হ'ল ৰানিং কৰি আপোনালোকে কেতিয়াও প্ৰথম ৰানিং কৰাৰ আগত আপোনালোকে গৰম পানী এগিলাচ খাই ল'ব। গৰম মানে কুহুমীয়া পানী এগিলাচ খাই ল'ব। আৰু লগতে আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে প্ৰটিনৰ বস্তুৰ প্ৰতি বেছি গুৰুত্ব দিব। যেনেকৈ কণী আছে আপোনালোকৰ, তাৰ বাহিৰেও আপোনালোকৰ চয়াবিন আছে, তাৰ বাহিৰেও আপোনালোকৰ বহুত প্ৰটিনৰ বস্তু কিমান আছে আপোনালোকৰ প্ৰটিনৰ বস্তুখিনি মেইনলি গুৰুত্ব দিব আপোনালোকৰ যদি ইম্প্ৰুভমেণ্ট লাগে, গম পাইছে নহয়। আৰু যিহেতু মই আপোনালোকক শ্বৰ্ট ট্ৰিক্স এটা কথা কৈছিলোঁ চাগে অলপ দিন আগত, প্ৰতিটো ভিডিঅ'টোতে জনাইছিলোঁ। যিটো ট্ৰিক্স ইউজ কৰিলে মানে আপোনালোকে মানে কি হেৰি কি বুলি কয় ৰানিঙত ইম্প্ৰুভমেণ্ট পাব পাৰি। যেনে প্ৰটিন পাউডাৰ এটা কথা কৈছিলোঁ, এচিটিছ হুৱে প্ৰটিন পাউডাৰ, যিটো আপোনালোকৰ কথা কৈছিলোঁ। সেইটো আপোনালোকে লগ বুলি মই কোৱা নাই দেই গাইছ, সেইটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত থৈ আপোনালোকে লগ বুলি মই কোৱা নাই। আপোনালোকৰ সেইটো মই প্ৰমোশ্যন মাৰিবলৈ যোৱা নাই, ভাল কাৰণে আপোনালোকক
কথাটো কৈ দিছোঁ যে এচিডি সোয়ে প্ৰ'টিন পাউডাৰটো বহুত ভাল পাউডাৰ হয় এটা, যিটো মই ইউজ কৰিছিলোঁ। ইউজ কৰি মই প্ৰমাণ পোৱাৰ বাবে আপোনালোককো সেইটো প্ৰ'টিন পাউডাৰ কথা মই প্ৰতিটো ভিডিঅ'তে জনাই থাকোঁ। আপোনালোকে দাম বেছি আছে, আপোনালোকে লয় নলয় সেইটো মোৰ ওপৰত ডিপেণ্ড নকৰে, নল'লেও নাই, মই বেয়া নাপাওঁ, কিন্তু আপোনালোকে ভাল কাৰণে আপোনালোকক জনাই দিছোঁ এই বস্তুটো আপোনালোকে ল'ব পাৰে। তাৰ বাহিৰে সেইখিনি ইম্প্ৰুভমেণ্টৰ ফিজিকেলৰ ক্ষেত্ৰত আপোনালোকে খানা পাতিখিনি ইম্প্ৰুভমেণ্ট বেছিকৈ দিব, গুৰুত্ব বেছি দিব মানে খানা পাতিবোৰত বুজিছে নহয়। পাৰিলে আপোনালোকে মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কওঁ 2 টাইম দৌৰিবলৈ চেষ্টা কৰিব। সঁচাকৈ কৈছোঁ 2 টাইম দৌৰাটো কোনো ডাঙৰ কথা নহয়, 2 টাইম দৌৰাটো বহুত ভাল কথা। আপোনালোকে লাগিলে মৰ্ণিং আপোনালোকে লাহে ষ্টাৰ্ট কৰক, কিন্তু আপোনালোকে ইভিনিং হ'লেও ফাৰ্ষ্ট দৌৰিবলৈ ষ্টাৰ্ট কৰক, গম পাইছে নহয় গাইজ। আপোনালোকে 2 টাইম দৌৰিলে একো নহয়, যিহেতু ময়ো 2 টাইম দৌৰিছিলোঁ ইণ্টাৰভিউ আপোনালোকৰ 3 মাহমানৰ আগৰ পৰা, একো মই প্ৰব্লেম পোৱা নাই। কিন্তু বহুতে প্ৰব্লেম পাইছোঁ বুলি কয়, ভৰি বিষ হৈছে কিবা বিষ হৈছে, 2 দিনমান ৰেষ্ট ল'ব, ভৰি বিষটো ভাল হৈ যাব। কিন্তু আপোনালোকে 2 টাইম দৌৰাটো চেষ্টা কৰক, তেতিয়া আপোনালোকে বহুতখিনি ইম্প্ৰুভমেণ্ট পাব। যেতিয়া আপোনালোকে ইণ্টাৰভিউত 2 দিন বা এদিন ৰখি দিব, আপোনালোকে এনেকুৱা ষ্টেমিনা পাব আপোনালোকে নিজে গম নাপাব। আৰু ইণ্টাৰভিউলৈ যোৱাৰ সময়ত আপোনালোকে এপাক দুপাক এনেই লাহেকৈ দৌৰি নিজৰ শৰীৰটো ফ্ৰী কৰি লৈ যাব, যিখিনি মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক জনাই আছোঁ। চ' পাৰিলে আপোনালোকে 2 টাইম ৰান কৰিব, মই এইটো গাইছ আগৰ পৰা কৈ আছোঁ। চ' এতিয়া ৰানৰ কথা নকওঁ বেছি, যিহেতু ফিজিকেলত এবাৰ কাট অফ বহুত যাবলৈ গৈ আছে, যিহেতু পোষ্ট কম, ৰিজাৰ্ভেশ্যন বেছি, আৰু লগতে আপোনালোকৰ কেণ্ডিডেট মানে হেৰিটো বেছি হৈ গৈছে। কেণ্ডিডেটৰ মানে কি কম্পিটিশ্যন বেছি হৈ গৈছে, দিনক দিনে কম্পিটিশ্যন বাঢ়ি গৈ থাকে, কেতিয়াও কমি নাযায়। এইটো কম্পিটিশ্যনত যদি আপুনি ল'ব নোৱাৰে, নেক্সট আকৌ কম্পিটিশ্যন আৰু দুগুণ হ'বলৈ গৈ আছে, গম পাইছে নহয়। যিহেতু নিবনুৱা সংখ্যা অসমত বাঢ়ি দিনক দিনে গৈ আছে, চৰকাৰে এইটো হেৰি কৰিব পৰা নাই, গম পাইছে, কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰে। আৰু আপোনালোকে এইকেইটা পোষ্টে লাষ্ট চান্স বুলি ভাবি ল'ব, নহ'লে আৰু এইটো পোষ্টত যদি নাপায় আৰু পিছলৈ আৰু কিমান কম্পিটিশ্যন হ'বলৈ গৈছে আপোনালোকে হয়তো নাজানে। এতিয়া আহোঁ মেইনছ আপোনালোকৰ ৰিটেনৰ ওপৰত আহোঁ। ৰিটেনৰ ওপৰত কিছুমান লাগতিয়াল কথাৰ ওপৰত আহিম, লাগতিয়াল বস্তুৰ ওপৰত আহিম, যিবিলাক বস্তু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চ' প্ৰথম কথাটো আপোনালোকক জনাই লওঁ, যিটো আপোনালোকৰ ৰিটেনৰ কাৰণে আপোনালোকে বিশেষকৈ অসমৰ ওপৰত গুৰুত্ব বেছি দিব। অসম ভাৰতৰ মানে যিবিলাক হিষ্টৰী আছে, জিঅ'গ্ৰাফী আছে, নদ নদী, তাৰ বাহিৰেও যিমানখিনি আপোনালোকৰ কাৰেঞ্চি, ৱৰ্ল্ডৰ কাৰেঞ্চি 2টা মনত ৰাখিবলৈ চেষ্টা কৰিব। মানে অসমখনত আপোনালোকৰ যিমানখিনি বস্তু আছে, মেপখনত যিমানখিনি বস্তু, বাউণ্ডৰী কাৰ লগত লাগি আছে, কি নালাগি আছে, সেইবিলাকলৈকে আপোনালোকে অসমৰ মেপখন পূৰা মনত ৰাখিবলৈ চেষ্টা কৰিব। কোনটো ক'ত পৰে, কিমান অসমৰ মাটিকালি কিমান, সেই তেনেকুৱা টাইপৰবিলাক বেছিকৈ আহে কুৱেশ্যন, এইটো কথা মনত ৰাখিব। আৰু ভাৰতৰ ষ্টেট চিষ্টেমৰ পৰা আদি কৰি সেইখিনি অলপ বেছিকৈ মনত ৰাখিব। অসমতো বেছি গুৰুত্ব দিব, হিষ্টৰীৰ ওপৰত বেছি গুৰুত্ব দিব, জিঅ'গ্ৰাফীৰ ওপৰত গুৰুত্ব দিব। আৰু বিশেষকৈ বেছি নকওঁ, আপোনালোকে পাৰিলে 7-8 পৰা মানে আপোনালোকৰ যিখিনি 10লৈকে কিতাপ আছে সেইখিনি আপোনালোকে মেথছ, জিকে, এইখিনি যদি গুৰুত্ব দিয়ে, সেইখিনিতো আপোনালোকে অসম পুলিচৰ ৰিটেন ক্লিয়াৰ কৰিব পৰা বহুতখিনি কুৱেশ্যন পাই যাব, গম পাইছে নহয়। তাৰপিছত আহোঁ আপোনালোকৰ মেথছ, গ্ৰামাৰ, ৰিজনিং, এইবিলাক হ'ব। ৰিজনিং আপোনালোকে ইউটিউব চেনেলকেইটা ফ'ল' কৰি ল'ব পাৰে, ৰানু SPK, সোনু চাৰ্টিক্স, জ্ঞানজ্যোতি মেথছ। আৰু আপোনালোকৰ যদি ড্ৰিম আছে, আপোনালোকে যদি ঘুগুতে ইউটিউবত এতিয়া বহুতখিনি ভাল চেনেল পাব, ভাল মেথছ শিকিব পাৰিব। সেইখিনি আপোনালোকৰ বহুত অসম পুলিচত পাছ কৰিবৰ কাৰণে, গম পাইছে নহয়। যিহেতু বেছি হাৰ্ড মেথছ নাহে, লসাগু, গসাগু, এভাৰেজ, চিম্প্লিফিকেশ্যন, তাৰ বাহিৰেও আপোনালোকৰ কিছুমান আহে, এইবিলাক আপোনালোকৰ নাম্বাৰিং ছিষ্টেম, মানে বেছি হাৰ্ডলৈ নাযায়গৈ, অলপ ইজি আহে। আপোনালোকে খালি ভালদৰে অলপ মন দি যদি চাবলৈ পাৰে, মানে ভালদৰে টেকনিক ইউজ কৰে ইউটিউব চোৱাৰ ক্ষেত্ৰত, আপোনালোকে 100% ছাকচেছ হ'ব। কিন্তু আপোনালোকে যিবিলাক চাব, বেছিকৰ পৰা চাব, কিন্তু বেছিক মানে কি প্ৰথমৰ পৰাই চাব, তেতিয়া বহুতখিনি আপোনালোকৰ কমন পৰে, বা আপোনালোকে বহুতখিনি বুজিও পায়। আৰু তেনেকুৱা বেছিকৰ কুৱেশ্যনে বেছিকৰ কাটা অসম পুলিচত দেখা পোৱা যায়, গম পাইছে নহয়। আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক ফ'ল' কৰিব, যিবিলাক এতিয়া বৰ্তমান চলিত ঘটনাবিলাক, এইবিলাক অকণ মাথাত সোমোৱাই গৈ থাকিব। কিবা এটা হ'ল বোলে, আজি G20 ক'ত হ'ল, কি নহ'ল, অসমত কিবা হ'লে, জাপানৰ প্ৰধানমন্ত্ৰী যে মাজতে আহিছিল, তেনেকুৱা ধৰি লওক এটা উদাহৰণ দিছোঁ, কোন তাৰিখে আহিছিল, কি আহিছিল, এইবিলাক লগতে মাথাত সোমোৱাই গৈ থাকিব। এইবিলাক আপোনালোকৰ কুৱেশ্যন কাটি দিব আপোনালোকৰ অসম পুলিচৰ ৰিটেনৰ ক্ষেত্ৰত, গম পাইছে নহয়। আৰু গ্ৰামাৰৰ ক্ষেত্ৰত আৰু মেথছৰ ক্ষেত্ৰতকৈ মেথছৰ বেছি নাহেতো ইজি। আৰু লগতে আপোনালোকৰ যিটো আপোনালোকৰ এইটো হেৰি ছিষ্টেম কি আছিলে পাহৰি গ'লোঁ, মাটি কালি কিবা কিবি উলিওৱা, সেইবিলাকো চাব। তাৰপিছত আপোনালোকৰ চিম্প্লিফিকেশ্যন চাব, সেইবিলাক চাব। তাৰপিছত আপোনালোকৰ যিটো এইটো পাহৰি গৈছোঁ, ৰখিব, ত্ৰিকোণোমেট্ৰি নাহে, ইমান হাৰ্ডলৈ নাযায়গৈ, এইটো কথা মনত ৰাখিব। যিহেতু এইটো OMR চিটত কম্পিটিশ্যন হয়, OMR চিটত আপোনালোকৰ ইমানখিনি হাৰ্ডলৈ নাযায়, যিহেতু কেলকুলেশ্যন কৰিবলৈ অলপ টাইম লাগে, গম পাইছে নহয়। সেইকাৰণে সৰু মেথছ দিয়ে OMR চিটত কমপ্লিট কৰিব পৰা আকৌ, গম পাইছে নহয়। চ' এতিয়া আহোঁ মেইনলি আপোনালোকৰ যিখিনি মেথছৰ কথা ক'লোঁ, গ্ৰামাৰখিনিও আপোনালোকে ইউটিউবৰ পৰাই ফ'ল' কৰিব লাগিব। আৰ্টিকুল, প্ৰিপজিশ্যন, চিন'নেম, এন'নেমছ, তাৰ বাহিৰেও আপোনালোকে যিখিনি খালী ঠাই পূৰণ কৰে, এনেকুৱা ফিল ইন দ্য ব্লেংকছ, এইবিলাকৰ নিচিনা টাইপৰ বেছিকৈ অহা দেখা পোৱা যায় অসম পুলিচৰ ৰিটেনৰ ক্ষেত্ৰত। আগৰ পেপাৰখনো যিহেতু মই চাইছিলোঁ, আগৰ পেপাৰখন অলপমান চিলাইট হাৰ্ড আহিছে। যিহেতু আপুনি হাৰ্ড পালে বেলেগেও হাৰ্ড পাব, এইটো কথা মনত ৰাখিব কম্পিটিশ্যনৰ ক্ষেত্ৰত। যিহেতু বেলেগেও হাৰ্ড পাব, আপুনিও যিহেতু পঢ়ি শুনিও যদি হাৰ্ড পায়, বেলেগ এটাও হাৰ্ড পাব। চ' কাট অফটো কমি যায় যেতিয়া পেপাৰ এখন হাৰ্ড আহে, গম পাইছে নহয়। তাৰো সিও কম পাব, আপুনিও কম পাব, গম পাইছে নহয়। চ' তেনেকুৱা ধৰণৰ যে অকল পেপাৰ ইজি হ'লে যে সি পাৰিলে চবেই পাৰিব ন, পেপাৰ ইজি হ'লে যদি পঢ়ি আছে, হয় নহয়, তেনেকুৱা ধৰণৰ কথা। চ' আপোনালোকে
সেইটোৱে কৈছোঁ, আপোনালোকে এডভান্স হ'বলৈ চেষ্টা কৰক। আৰু লগতে মই যিখিনি কিতাপৰ কথা কৈ আছোঁ, আপোনালোকে গুৰুত্ব দিয়া নাই কিতাপকেইখন, আপোনালোকে বহুতে হয়তো গাইড কৰা নাই আজিলৈকে। মই যিহেতু গাইড কৰিম বুলি আহিছোঁ, আজি এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও গাইড কৰিম, বেছি কথা ক'বলৈ নোৱাৰিবও পাৰোঁ, যিখিনি পাৰোঁ গাইড কৰি যাম আপোনালোকক। অসম পুলিচৰ বা অসম যিকোনো চাকৰিৰ ক্ষেত্ৰত, অসম পুলিচত বিশেষকৈ কমন বুকছ হ'ল আপোনালোকৰ আছামিয়াৰ বুক, নতুন জানানে, আৰু এখন জানানে আছে। আৰু আপোনালোকে এটা কাম কৰিব পাৰে, 2-3খন গাইড বুক ল'ব পাৰে, যিখিনি মই ডেছক্ৰিপশ্যনত ৰাখি থৈ দিম। যিখিনি গাইড বুক মানে কি হয় আপোনালোকৰ, বিশেষকৈ কি হয় আপোনালোকক জনাইছোঁ, গাইড বুক কেইখনে আপোনালোকক থিয়ৰিটো দিয়ে, মানে কেনেকুৱা আপোনালোকে কুৱেশ্যন কাটিব পাৰে সেইটো আপোনালোকৰ দিমাগত সোমাই যায়, গম পাইছে নহয়। সেইখিনি আপোনালোকে শিকিব পাৰে গাইড বুক কেইখন ল'লে, গম পাইছে নহয়। সেইখিনি চাই আপোনালোকে গম পাব পাৰে যে কেনেকুৱা টাইপৰ কুৱেশ্যন কাটিব পাৰে অসম পুলিচৰ ক্ষেত্ৰত, মানে কেনেকুৱা চিলেবাছৰ পৰা আহিব পাৰে, সেইখিনি আপোনালোকে অনুমান লগাব পৰা হৈ যায়, গম পাইছেনে। চ' মেইন কিতাপকেইখন আপোনালোকৰ যিখিনি কিতাপ জিকে, ভাৰত জিকে, আছাম জিকে, এইবিলাক আপোনালোকৰ মই ডেছক্ৰিপশ্যনত ৰাখি দিছোঁ, আপোনালোকে পাৰিলে ল'ব পাৰে। তাৰপিছতে আহিল আপোনালোকৰ পেপাৰ এনালাইচিছ। আপোনালোকক কৈ আছোঁ পেপাৰ এনালাইচিছ মানে কি, আপোনালোকে 2022 হৈ যোৱা, 2023 হৈ যোৱা, 2024 হৈ যোৱা, যদি আপোনালোকে সেই পেপাৰকেইখন চাই, আপোনালোকক ক'লোঁ 100% আপোনালোকে এটা আইডিয়া পাব যে কেনেকুৱা টাইপৰ কুৱেশ্যন কাটে। তেতিয়া আপোনালোকে বেলেগতকৈ আপোনালোকে 50% ওপৰ হৈ থাকিব, গম পাইছেনে। মানে পেপাৰ যিকেইখন যদি পায় বাই চান্স, আপোনালোকে সেই গোটেই পেপাৰকেইখন ছল্ভ কৰি মানে বহীত লিখি থ'বলৈ চেষ্টা কৰিব। সঁচা কথা কৈছোঁ, এইটো নিচিনা পাৱাৰফুল মেথড নাই যিটো আপোনালোকে ছাকচেছ হোৱাত 50% সহায় কৰে, গম পাইছে নহয়। আৰু আপোনালোকক আইডিয়া দিয়ে যে কেনেকুৱা টাইপত আপোনালোকে পঢ়িলে কাম দিব, গম পাইছে। সেইখিনি আইডিয়া আপোনালোকে গম পাই যায়। চ' আপোনালোকে 2022 পৰা যিমানখিনি পেপাৰ আছে এইখিনি আপোনালোকে মেনেজ কৰি, কেলকুলেশ্যন কৰি আপোনালোকে ক্লিয়াৰ কৰি বহীত লিখিবলৈ চেষ্টা কৰিব গাইছ, গম পাইছে। সেইখিনিৰ পৰা আপোনালোকে 100% ছাকচেছ হ'ব এইকেইটা টিপছ ফ'ল' কৰিলে। মই গাইছ মানে কি বেছি বহলাই ক'ম বুলি আহিছিলোঁ, কিন্তু মই ক'ব পৰা নাই গাইছ, গম পাইছে নে। কিয় নাজানো, মানে যিখিনি ক'ম বুলি আহিছিলোঁ এইখিনি মই ক'ব পৰা নাই। টাইপৰ যিখিনি পাৰিছোঁ এইখিনি আপোনালোকৰ সহায় হ'ব বুলি মোৰ আশা আছে। আৰু আপোনালোকক এটা কথা জনাই দিওঁ, যিখিনি আপোনালোকৰ লাগতিয়াল বস্তু মই ডেছক্ৰিপশ্যনত ৰাখি থৈ দিছোঁ, এচিডিছ প্ৰটিনৰ পৰা আদি কৰি যিখিনি বুকছৰ কথা কৈছিলোঁ ইম্পৰ্টেঞ্চ, সেইখিনি আপোনালোকৰ ডেছক্ৰিপশ্যনত চালে মোৰ পাই যাব। আৰু লগতে আপোনালোকক এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, ইলেক্ট্ৰেলৰ কথা ক'বলৈ পাহৰি গৈছোঁ। ইলেক্ট্ৰেলটো আপোনালোকে যদি ৰ'দ বৰষুণ পৰে, আপোনালোকে ইলেক্ট্ৰেল এটা কিনি ল'ব, যিটো ইলেক্ট্ৰেল আপোনালোকৰ ফাৰ্মাচীত পায় 22 টকা বা 20 টকা। চ' মোৰ ডেছক্ৰিপশ্যনতো পাব, লগতে যদি পায় যদি মই লগাই থৈ দিম। আৰু লগতে আপোনালোকে তথ্য সংকলনখনৰ কথা পাহৰিলোঁ, তথ্য সংকলন এখন কিতাপ পায়, গম পাইছে। মই অনলাইনত বিচাৰি পোৱা নাই, আপোনালোকে পাৰিলে অফলাইনৰ পৰা এই তথ্য সংকলন কিতাপখনো কিনি ল'ব, যিখন বহুত ভাল কিতাপ হয়, গম পাইছে ন। আৰু লগতে আৰু এখন আছে প্ৰতিযোগিতা প্ৰস্তুতিখনো পাৰিলে ল'ব পাৰে। আৰু এটা মেইন কথা ক'বলৈ পাহৰি গ'লোঁ, জোতাৰ ওপৰত বহুতে মানে মিছগাইড ফেলাই আছে, যিটো মই মানে বেয়া পাইছোঁ। মানে কি, আপোনালোকৰ যিটো জোতাৰ কথা কৈ আছে, জোতা আপোনালোকে বেছি দামী কিনি লাভ নাই। আপোনালোকে চেগা 500 টকাত এযোৰ পায়, সেইযোৰ নিচিনা বেষ্ট জোতাই নাই, গম পাইছে নহয়। আপোনালোকে এনেই পইচাটো ৱেষ্ট কৰি লাভ নাই, আপোনালোকৰ খৰচ কৰি লাভ নাই। মই মানে আপোনালোকৰ ছেফটি হয় যে পইচা এনেই ৱেষ্ট নকৰে। চ' সেইবাবে আপোনালোক এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ, যিযোৰ চেগা জোতাযোৰৰ নিচিনা বেষ্ট জোতা নাই। 500 টকা বা 550 টকা লয় চেগা জোতা, সেই জোতাযোৰহে বেষ্ট। আপোনালোকে পাৰিলে বেলেগৰ কথা শুনি ভাল জোতা, এইযোৰ ভাল জোতা, সেইযোৰ নহয়। আপোনালোকে পইচা ৱেষ্ট নকৰিব বিনা হেৰিত। আপোনালোকে চেগা জোতা এযোৰ আছে আপোনালোকৰ, মই যিযোৰ ডেছক্ৰিপশ্যনত দি থ'ব, সেইযোৰ নিচিনা বেষ্ট জোতা নাই। সেইযোৰ পিন্ধিয়ে কত ল'ৰাই আৰ্মিত চাকৰি কৰি আছে, পুলিচত চাকৰি কৰি আছে, সকলোতে চাকৰি কৰি আছে। চ' সেই চেগা জোতাযোৰ পাৰিলে ল'বলৈ চেষ্টা কৰিব গাইছ। চ' আজি গাইছ ভিডিঅ'টো মই অলপ ভালকৈ বনাম বুলিছিলোঁ, কিন্তু মই নোৱাৰিলোঁ, কিয় নাজানো, ভালকৈ বনাব নোৱাৰিলোঁ। চ' আপোনালোকে কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে জনাব। ধন্যবাদ। আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত কিন্তু নজনাব নাথাকিব। আৰু লগতে ভাই বন্ধুলৈও শ্বেয়াৰ কৰিব, যিহেতু সিহঁতৰ পইচা পাতি পৰা আদি কৰি তেনেকুৱা মানে ৱেষ্ট নহয়, যে সময় ৱেষ্ট নহয়, পইচা পাতি ৱেষ্ট নহয়, আৰু ছাকচেছ হ'বলৈ অলপ আগবাঢ়ি যাব পাৰে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।